নমস্কাৰ আপোনালোক সকলোকে আপোনালোকৰ আৰাধ্যনা চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে এটা মটিভেশ্যনেল ভিডিঅ' লৈ আহিছোঁ। আশা কৰিছোঁ এই ভিডিঅ'টোৱে আপোনালোক সকলোকে যৎকিঞ্চিত হ'লেও জীৱন বাটত সহায় কৰিব। তেন্তে বলকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। জীৱনৰ 5টা জানিবলগীয়া শিক্ষা। 1 নম্বৰটো হৈছে কেতিয়াও আমি নিজক আনৰ লগত তুলনা কৰিব নালাগে, কাৰণ সকলো মানুহ ইউনিক হয়। কোনো কাৰো লগত নিমিলে। কোনোবা আপোনাতকৈ বেছি পাৰিছে, কাৰণ তেওঁ বেছি আপোনাতকৈ কষ্ট কৰিছে। আপুনিও যদি কষ্ট কৰে, ধৈৰ্য ৰাখে, তেন্তে আপুনি নিশ্চয় সফল হ'ব। গতিকে নিজক কেতিয়াও আনৰ লগত তুলনা নকৰিব। 2 নম্বৰ পইণ্টটো হৈছে আনে কোৱা কথা কেতিয়াও গভীৰভাৱে ল'ব নালাগে, আৰু গভীৰভাৱে লৈ কেতিয়াও নিজক কষ্ট দিব নালাগে, কাৰণ সকলো মানুহ যেনেদৰে ইউনিক হয় তেনেদৰে সকলো মানুহৰ চিন্তাধাৰাও ইউনিক হোৱাটো স্বাভাৱিক। গতিকে আনৰ কথা শুনাতকৈ নিজৰ চিন্তাধাৰাক বেছি গুৰুত্ব দিব লাগে আমি। তেতিয়া আমাৰ চিন্তাধাৰাৰ ওপৰত বিশ্বাস থাকিব আৰু আমি আনন্দত থাকিব পাৰিম। 3 নম্বৰ পইণ্টটো হৈছে প্ৰেমৰ সম্বন্ধৰ কাৰণে কেতিয়াও নিজক কষ্ট নিদিব, কাৰণ প্ৰেমৰ সম্বন্ধতকৈ আপোনাৰ জীৱনৰ লক্ষ্য বেছি প্ৰয়োজনীয়। লাগিলে যিমানেই বাধা নাহক কিয়, নিজৰ লক্ষ্য কেতিয়াও এৰি নিদিব, কাৰণ আপুনি সেই লক্ষ্যৰ বাবেই জন্ম লৈছে। 4 নম্বৰ পইণ্টটো হৈছে পইচালৈ চিন্তা কৰি নিজৰ স্বাস্থ্য বৰবাদ নকৰিব, কাৰণ পইচা সিমানেই প্ৰয়োজন যিমান এখন গাড়ী চলাবলৈ পেট্ৰলৰ প্ৰয়োজন হয়। অধিক পেট্ৰল ভৰালে গাড়ীৰ পৰা যেনেকৈ পৰি যায়, ঠিক তেনেদৰে প্ৰয়োজনতকৈ অধিক টকা হ'লে মানুহৰ চিন্তাৰ কাৰণ হৈ পৰে। 5 নম্বৰ পইণ্টটো হৈছে গান্ধীজীয়ে কোৱা কথাষাৰ সদায় মনত ৰাখিব। কেতিয়াও বেয়া নাচাব, বেয়া কথা নক'ব, বেয়া কথা নুশুনিব, কাৰণ আপুনি যি চায়, কয় বা শুনে সেইবিলাক আপোনাৰ মগজুত ক্ৰিয়া কৰি থাকিব আৰু আপুনি সেইবিলাকলৈকে ৰূপান্তৰিত হ'ব। গতিকে বন্ধুসকল, ভাল চাব, ভাল কথা শুনিব আৰু ভাল কথা ক'ব। শেষত আপোনালোকলৈ মোৰ বহুত মৰম আৰু ধন্যবাদ যাচিলোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। আশা কৰিছোঁ মোক আপোনালোকে এনেদৰে আগুৱাই যাবলৈ প্ৰেৰণা দিব। ধন্যবাদ। আজিলৈ বাই বাই।